বৰা এই বান্দাৰটো চাইছে কোনটো এইটো বান্দাৰটো কোৱাচোন বিবাহিত নে অবিবাহিত বান্দৰ আকৌ বিবাহিত অবিবাহিত থাকে আজিকালি থাকেতো মই কৈছো ই বিয়া পতা নাই অবিবাহিত বান্দৰ তুমি কেনেকৈ গম পালা ঘৈণীয়েক থকা হ'লে ইমান ওপৰলৈ উঠিব নোৱাৰে ঐ কিটা ঐ মই মানে এটা সিদ্ধান্ত ল'লোঁ আজি যা যা দেৰি নকৰ ৰৈ থাক ইফালে জাপ মাৰি নেকি যা ক'ত যাব সিদ্ধান্ত লোৱা নাই জানো মৰিম বুলি সেইটো নহয় গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নথকা এটা সৈতে মৰি থকাই ভাল আৰু সেইটো কথা কোৱা নাই মই কি? এই যে ৰবিবাৰে যিটো মানে এক্সাম হ'ব সেই মানে এক্সামটো মই দিম বুলি ভাবিছোঁ এইটো এক্সাম তোৰ কাৰণে নহয় নহয় কিয় এইটো ব্ৰেইন থকা মানুহৰ এক্সাম মানে মানুহটো হৰা দিয়া তাক অকণ পঢ়াই শুনাই কোনো দৰকাৰ নাই পৰীক্ষা দুদিন আগত ফালিবলৈ আৰে পাৰিব দিয়াচোন তাৰ চাকৰিটো হ'লে আমাৰে সুবিধা হ'ব অঁ মোৰ চাকৰিটো হ'লে তহঁতকে বুজাই বিহুৱে মই কাপোৰ চাপোৰ দিব পাৰিলোহেঁতেন শুনিলা কাপোৰ কানিকেইটা আশাৰে সেই পৰীক্ষা দিব লাগে নহয় কাপোৰ কানিকেইটা সেইটো মৰমতে সিজি দিয়ে দিব কিন্তু হ'লেতো তাৰে সুবিধা হ'ব ন পৰীক্ষা দুদিন আগত পঢ়ি সেইটো পৰীক্ষা দিবলৈ নাৰ্ভাছ নামাৰিব নামাৰ মই শিকাই দিলে পাৰিম বহুত টেলেণ্টেড মানুহ পৰীক্ষা দিবলৈ আহিব মুখ্য সিও পাৰিব তাৰো টেলেণ্ট আছে দিয়া বা কচোন কি পৰীক্ষা দিবি কচোন আদৰেৰে মুখ্য আদৰেৰে মৰমেৰে চেনেহেৰে বুলি ক আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন মুখ্য পৰীক্ষা নামেই নাজানে সি আদৰেৰে পৰীক্ষা দিবলৈ যায় যোৱাচোন যোৱা তুমি যোৱা মই শিকাম যোৱা মই ইয়াত শিকাম তুমি যোৱা শিকাবা কি শিকাম যোৱা ভুল হ'বই আৰু দুই এটা সেইবুলি নিশিকোৱাকৈ নাথাকিবা শিকাম যোৱা মই আদৰেৰে যেনে লাগিছিলে এতিয়া তই ট্ৰেন্সলেশ্যন মাৰ ট্ৰেন্সলেশ্যন এই মূৰ্খ ছবি চব তোক মই ট্ৰেন্সলেশ্যন মানে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিবলৈ দিম তই ট্ৰেন্সলেশ্যন মাতিব নালাগে তই লিখিব লাগিব তই প্ৰথমতে অসমীয়াটো হ'ব এক নম্বৰটো বাহিৰত বৰষুণ দি আছেনে জানো দিছে নাই ৰমচাই হ'ব এই শুনা নাই কিন্তু লগত ধৰ ছবি চব তোক মই ট্ৰেন্সলেশ্যন কৰিবলৈ দিছোঁ বাহিৰত বৰষুণ দিছে নাই ইজ এ ট্ৰেইনিং আউটছাইড বাহিৰত চাবলৈ যায় মাৰি নেপেলালে কেলৈ জানো ইজি ট্ৰেইনিং আউটছাইড বাহিৰত বৰষুণ দিছে ছেকেণ্ডটো লিখ মোৰ এটা ক'লা কুকুৰ আছে কি হ'ব মোৰ এটা ক'লা কুকুৰ আছে আই হেভ এ ব্লেক ডগ অভিগীতা মালৰ নাম আহি গ'ল দেখোন তই এনেই মাল খাবিনে পৰীক্ষা দিবি নহয় পটককৈ মালটোৰ নাম ওলাই গ'ল যে সেইকাৰণে ব্লেক ডগ উলিয়াই দিম আকৌ মই হেৰি কৰি কিন্তু পৰীক্ষা দি আহি কিন্তু খাই দিম কিন্তু ধান্দা সেয়া চেণ্ডেল পাত ক'ত মোৰ মদ খাই পৰীক্ষাটো ভালকৈ দিব লাগে সেইটো ধান্দা নাই দুখীয়া ল'ৰা ছোৱালী সেইকাৰণে কষ্ট কৰি পায় তহঁতে অলপ ধৰিলেকে পাব মুখ্য ছবি চব এজন বুঢ়া মানুহে চাপৰি নৈৰ চাপৰি বজাই গৈ আছিল তাৰপিছত মইতো সাধু শুনোৱা নাই ট্ৰেন্সলেশ্যন কৰিব দিছোঁ এজন চাপৰ বুঢ়া মানুহে চাপৰি নৈৰ চাপৰি বজাই গৈ আছিল এজন চাপৰ বুঢ়া মানে short old man হ'ব মানুহটো সৰুৰে পৰা যদি চাপৰ আছিলে তেতিয়াহ'লে এই শ্বৰ্ট অল্ড মেন আৰু যদি বুঢ়া হোৱাৰ পাছত চাপৰ এনেকৈ পূজা হৈ গৈছে তেতিয়াহ'লে এই অল্ড শ্বৰ্ট মেন শ্বৰ্টটো আগলৈ আহিব নহ'লে শ্বৰ্টটো পিছলৈ যাব তেনেকুৱা মানুহজনৰ বয়সটো কিমান মান হৈছে ইয়াত বয়স বুলি কৈছে জানো নাই সেইটোত লাগিব লাগে না বয়সত লাগিব লাগে না তই ট্ৰেন্সলেশ্যনত লাগিব লাগে আগবা এতিয়া কথাটো হ'ল এই অল্ড শ্বৰ্ট মেন হ'ল তাৰপিছত পিছৰখিনি ক old শ্বৰ্ট মেন হালিং চাপৰি মাৰি নেপেলাও কেলে বাই গোয়িং ডাউন হিজ হেড হালিং দোকানৰ কণী হালি পাইছোঁ হালিং ৱাকিং হালিং সেইটোৱে হেৰক মানুহটোক আগবঢ়াই নে মানুহটো বুঢ়া মানুহ লাহে লাহে যাব ন তই ঠেলি দে সেইকাৰণে মই লাহে লাহে কৰি আছোঁ আৰু মই এইফালে ট্ৰেন্সলেশ্যন কৰিবলৈ শেষেই নহ'ল সেইফালে বুঢ়াই বোলে লুটি পুটি খাই মৰি গ'ল মই এই চেণ্ডেলটো ক'ত আছোঁ মই একেলগে দুপাতে দি চৰিয়াব লাগিব ইয়াত মানে শ্বৰ্ট কৰ পটাপট কৰ আৰু ঢেৰ ট্ৰেন্সলেশ্যন পটাপট কৰ short old man হালিং ৱাকিং ইন দ্য ৰিভাৰ একে
ভাদ মাহৰ একেবাৰে কেলেপিং ভাদ মাহৰ নাম গাই দিছেগে মই একে দবাটো বজাই দিওঁ ধুনীয়াকৈ একে ভাদমহীয়া নাম হৈ যাবগৈ গোটেইটো পৰীক্ষা দিবলৈ যায় আদৰেৰে পৰীক্ষা দিয়ে লগত ঢাকা পৰীক্ষা বহুত টান আপোনালোকে ভালকৈ পৰীক্ষা দিব লগত পৰীক্ষা আহিব দেই এক্সৰ বয়স 25 বছৰ বা কি তই কেনেকৈ গম পালি কি গম পালোঁ মোৰ 125 বছৰ মোৰ বাপেৰে লিখা অংক কিতাপখন লিখা আছে এই চৌৰ বাচ্চা এক্স মানে এই ঘৈণীকেইজনী এক্সৰ কথা কোৱা নাই মেথমেটিকেল ফাংচন ঘণ্টা ন তই কোৱা নাই ন অংক বুলি কৰিব লাগে অংক বুলি কোৱা নাই মেথমেটিকেল ফাংচন কৈ আছে বুলি কোৱা নাই আগতে মানুহটো কি ব্ৰেইনটো আছে নাই ন অংক বুলি আগতে কৈ দিলে কথা নাছিলে লিখ পটককৈ এক্সৰ কথা কৈ দিছে মোৰ মানে তাইলে মনত পৰি গ'ল তাইলে মনত পৰি গ'ল কেইজনী এক্স আছে তোৰ বাদে হ'ব দে লিখ বাপেকৰ বৰ্তমান বয়স পুতেকৰ বৰ্তমান বয়সৰ দুগুণ এইটো মানে বেলেগ একেবাৰে চৰত বাপেকৰ বৰ্তমান বয়স পুতেকৰ বৰ্তমান বয়সৰ দুগুণ দুগুণ 20 বছৰৰ পাছত ভালকৈ বুজি ল 20 বছৰৰ পিছত বাপেকৰ বয়স যদি পুতেকৰ পুতেকৰ বয়স ডাবল হোৱাৰ আগত যদি বাপেক মৰি যায় কিয় আজিকালি ইমান ভেজাল চব্জি ওলাইছে ভেজাল চব্জি খাওঁতে দেখা নাই মানুহৰ এই প্ৰেছাৰ ডায়েবেটিছ এইবিলাক হৈ থাকে পটককৈ মৰি যাব পাৰে না গোটেই এইবিলাক বেমাৰে হেঁচা মাৰি ধৰে তেতিয়া মাৰি পেলাব লাগিব কাক মাৰি পেলাব লাগিব পৰীক্ষা দিবলৈ যা কি কৈ লৈছোঁ পটককৈ মৰি গ'লে ডাবল নহয়